কৰিছে ৰে काय बा नতুন नंबर फोन करছি हेलो हेलो ए आपिन नंबर दु কথা বাত এ তোমালকে যাচোন দে আমি আপনি কথা কই हेलो এ কোনি হে কি নাম রতনী দে তুমি কোন মই মন আকাশ ঘর কত তোমার পাঠালা তোমার কবাত ভাল পোৱা আছে নেকি হে নাই নাই মোর ভাল পোৱা নাই এ এজনী আছিল জি আছিল তার কাকলত লাঠি মারি ব্রেকআপ কৰি দিলো তোমার আছে নেকি কৰবাত মোৰ নাই তুমি বাৰু কিয় মোৰ ভাল পোৱা আছে নে নাই সুধিলা এনে সুধিলো দিয়া বা তোমার মাতটো ইমান শুৱলা আছিনা তোমাৰ মাতটো কিন্তু চানিকিন মোৰ মাতটো ইমান ধুনিয়া নহয় দে মাতটো সঁচাই ধুনিয়া আই লাভ ইউ আৰু ৰবা মই 1 মিনিট ভাবিব লাগিব ভাবা পাৰো তুমি যিমান আই লাভ ইউ টু এই জানক লগা মনত পড়ছি ফোনটো মারবা লাগছিল আমার ইয়াত টাওয়ারেরও প্রবলেম নহয় টাওয়ারে নাই কি করছা হে আসুরা ওহে টাওয়ার সাওয়ার নাই আজি জানক ফোনে লগাব পারে সাগরসু লাগে না ও ফোন রাখছি র মই আহিছো দে অলপ বহাছো কোন যা ও তোর কোর বাড়ি যায় থাকবা জানা কি ফোনটো লাগিছিল আৰু কাটি গেলে এটা নহব বেলেগত যাব লাগব আদস জাংজৰ পৰা কোন যা এই আগৰ পৰা আহো কিয়র মানে না পিছে পিলে নছে তোর বেটা হাকবার বল না সিধা পিলেন না তো বসুন এতে তুই বল কক যা তুই বসুন আরে কাম নহয় সিয়ার কাম নাই আর প্রেমত পড়িয়ার একদম ব্রেন টু গেছে ইয়ার আর সেই আপির প্রেমত পড়িয়ে গেলি মরি যাব ধুনে কোর গাছ উঠা ধরছি এ ব্রেন টু হইছে ইয়ার কাম নাই ইয়ার গেছি টাওয়ার আইছি এতে ভাই কি করু ফোনটো লাগাও রা হনু হনু ওয়া এ লাগছে রে হ্যালো ও জান কি কৰি আছা তুমি তোমাৰ কথাকে ভাবি আছো ৰবা এ অফিসত আছো ৰ মই অলপ ফাইলৰ কাম কৰি আছো জান এটা মই কথা সুধিব লাগিছিলে জান তুমি মোক কিমান ভাল পোৱা আমাৰ বাৰী পাছত যিমান ঢেকা আছে হিয়াত চাই বেছি ভাল পাওঁ হয়নে সঁচাকৈ ইমান ভাল পোৱা সঁচাকৈ তোমাক ভাল পাওঁ মই বহুত আই লাভ ইউ টু জান বাই বাই জান মই অফিসত আছো এতিয়া ৰাখা তুমি বাৰু অফিসৰ কাম কৰা বা অফিসতে কাম কৰি আছো লৰা মই এতে তোক এটা বাপে কাপি আনি দিবা কবা লাগব যো হে তই ইগলা নাই না যা তই মূৰ্খ এই গৰু তো এই হ'ব কি কথা এই আমাৰ যে মনাকাশ বোলা চলিত আছে আমাৰ লগৰে সি এটা আপিৰ প্ৰেমত পচি তাৰমানে কি কথা কয় মানে আজিকালি প্ৰেমত পচি ভাই সি আমাৰ লগ নালগা হৈছে কেনে গম পাইছা মই সিদিনাহে শুনো কথাটো সঁচা মোক সিদিনা এই ৰাতুলে কৈছিল হয় নেকি মই আৰু মিছা কিয় ক'ম সঁচাই যা বাৰু তই ঘৰত যা বোলে মই যাম দে মনত আছে প্ৰেমত পচা বোলে আজিকালি হে নাই তোহাৰে দিম দে আৰু প্ৰেমত ধৰি বিৰাট ডাঙৰ মানুহ হৈছে তুই না ভাই তোৰে দিন দে আমাৰ ৰাতি তোহাৰ ৰাতি কবা আহিছা মইহে গম পাইছো মোৰ কি পাৰ্টি দিবি ৰ পইচা নহয় বাকীটো বাদ দি পাৰ্টি চাৰ্টিৰ কথা বাদ দি এতিয়া নামটো কি আপি তোৰ নামটো সুধিছিলো পাহৰি গৈছো কি পাহৰিছা নেকি সুধিছো দি কবি ভাই নামটো আমিও শুনি কেনেবা দেখাবি ফটো চটো মাৰি আনিবি হা দে বাৰু এতিয়া যাওঁ যো বাৰু যো
মোক কেনে তাই পাইছো ৰ ইয়াক ফোন মাৰো জানক ফোন মাৰো ৰ হেল্ল' জান হেল্ল' জান কি কৰি আছা এনে আছোঁ ৰ অলপ ইয়াতে লগ দিয়াৰ কথা আছিল কেতিয়া লগ দিবা দিম ৰবা কালি বাৰু লগ দিবা তুমি জান হ'ব দে জান কি খাই ভাল পাইছি কি লগ দিবি তোক দেখিনো পলাবহে ঘৰকে যাংছো আমি আৰু তোৰ ৰেচিষ্টেণ্ট হৈছোঁ আজি তই গাৰ্লফ্ৰেণ্ডক লাগ ধৰিবি ভাই কৰোঁ তই বাৰু ব আমি লোক আমাক দেখা পালে অলপ লাজো কৰিব পাৰে আমি যাং দে আমি আছোঁ নেকি তই ফোনটো কৰি সলকান্তে মাত্ৰ তাৰমানে আৰু যাব লাগিব না পাঠশালা তাতে হ'ব দে আহোঁ দে আমি দে হেল্ল' জান আহি পাইছেনে তুমি অলপ বহা মই লগ কৰি আহোঁ অলপ পইচা খাব লাগিব পইচা পালে তোমাক ৰজনী খুৱাম 2 পেকেট তুমি বহা অলপ হাই জান কোন তুমি মোক যেন তুমি ফোন কৰি আছিলা এই জখনি তোক মই ফোন কৰা নাই জখনি তোক মই ফোন কৰিছোঁ তোক ফোন কৰা নাই মই তই ধুই লেডি চাপি কি হ'লে কি হ'ল আপি লগ ধৰিব কি হ'লে ইয়াৰ পানী লে এ পল্লু এতিয়া পানী লে পানী দিছোঁ পানী দিছোঁ হৈছিল কি কি লেডিজ আপা নেকি মই কৈছিলোঁ না ৰং নম্বৰত প্ৰেম নকৰবি এতিয়া ঘৰত যাওঁ ভাই ভাই কি কৰে কিবা হ'লেতো আমি ফাঁচি মৰিলো ওকে বাবা ওকে ভাল পাইছিলো তোকে লগ দিম বুলি সদায় ভুলকে থাকা মোকে আমি নতুনকৈ এটি ভিডিঅ' বনাইছোঁ লেডিজ আপা কেনেকুৱা হয় আপোনালোকে জানিব ভাল হ'লে বেয়া হ'লেও আপোনালোকে আদৰি ল'ব আৰু ভিডিঅ'টো যদি সঁচাই ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু শেষত ঘণ্টা দবাটো প্ৰেছ কৰিবলৈ নাপাহৰিব বাই জয় অসম আমি এই ভিডিঅ'টোৰ জৰিয়তে এটা মেছেজ দিব খোজোঁ যে কোনো ৰং নাম্বাৰত প্ৰেম নকৰিব ৰং নম্বৰত ফোন কৰিলে কি হয় আপোনালোকে